প্ৰেম নজনাকৈ জন্ম হোৱা অনুৰাগৰ সাগৰখনত যদি দিনে নিশাই বিশ্বাসৰ ঢৌৰ সৃষ্টি হয়, ব্যস্ত পৰতো যদি অকস্মাৎ সংগোপনে তেওঁৰ ভাৱনাৰ হাঁহিটি আহি দুৱাৰ দলিতে ৰয়, তেওঁৰ অতীত, তেওঁৰ বৰ্তমান, তেওঁৰ ভৱিষ্যতমুখী সকলো পাহৰি যদি তেওঁক তেনেকেই ভাল লগা হয়, মৰম লগা, ধুনীয়া, লাৱণ্যময় আদি শব্দবোৰ বাদ দি যদি মৰম নামৰ নৈখন অবিৰতভাৱে বৈ ৰয়, যদি আপুনি গম নোপোৱাকৈ কোনোবা আপোনাৰ অভ্যাস হয়, সেইখিনিতেই প্ৰকৃত প্ৰেমৰ জন্ম।